Well, possessiveness আৰু ডাউট কৰাটোৰ মাজত এটা ডিফাৰেন্স আছে well যেতিয়া আপোনাৰ ফোন বিজি থাকিব পাৰ্টনাৰৰ অলপ হলে পজিটিভনেছ হ'ব যে আপুনি কাৰ লগত কথা পাতিছে আৰু যদি হেয়া অপোজিট জেন্ডাৰ হয় তেতিয়া হলেতো আৰু বেছি জেলিসি এটা আহে বাট দ্যাট ডাজন্ট মিন যে আপুনি আপোনাৰ পাৰ্টনাৰক সন্দেহ কৰিব এনেকুৱাটো হ'ব নোৱাৰে যে আপুনি জীৱনত অহাৰ বাবে আপোনাৰ পাৰ্টনাৰৰ ফ্ৰেণ্ডছ থাকিব নোৱাৰে আপুনি অহাৰ আগতো তেওঁৰ লাইফত ফ্ৰেণ্ড আছে আপুনি যোৱাৰ পিছতো হয়তো তেওঁৰ লাইফত ফ্ৰেণ্ড থাকিব right but yes সময়টো তেনেকৈ মিলাব লাগিব মানে কোনটো সময় ফ্ৰেণ্ড কোনটো সময় পাৰ্টনাৰ সেইটো আপুনি ধুনীয়াকৈ মিলাব জানিব লাগিব প্ৰায়োৰিটি কোন সেইটো জানিব লাগিব বাট এটো নহয় যে আপুনি জীৱনত অহাৰ বাবে আপোনাৰ গাৰ্লফ্ৰেণ্ডে নিজৰ ফ্ৰেণ্ডছবোৰক পাহৰি যাব বা আপোনাৰ বয়ফ্ৰেণ্ডে নিজৰ ফ্ৰেণ্ডছবোৰক পাহৰি যাব জেলিসি আছে পজেসিভনেছ আছে সেইটো ঠিক আছে বাট শাক নকৰিব 93.5 ৰেড এফএম